हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम पापड़ रोल। पापड़ रोल बनाबले आमाक की लागिब आरो केनेকৈ बनालु आहकचोन चाओ। तार बारे मैं लैसु बॉइल करि लोৱা 3টা आलू और 2টা ডিম। आलूखिनि मैं এনেকৈ সৰুকৈ ভাঙি ললো আৰু এতিয়া ডিমখিনিও ইয়াতে মিহলাই লম। এখিনি এতিয়া এনেকৈ সানি ললো। তাৰ পাছত মই ইয়াতে দি দিম কাটি থোৱা সৰুকৈ কাটি থোৱা পিয়াজখিনি আৰু ইয়াতে দিছো অকণমান ধনিয়া। ইয়াতে মই অলপমান জিৰা গুড়া দি দিছো আৰু অকণমান ধনিয়া গুড়া। ইয়াতে অকণমান হালধি গুড়া দি দিছো। এতিয়া এখিনি মই ভালদৰে এনেকৈ মিহলাই লম। সোৱাদ অনুসৰি অকণমান নিমখ দি দিছো ইয়াতে। এতিয়া মই কেৰাহী এখনত অকণমান মিঠাতেল দি লৈছো। এতিয়া মই ইয়াতে এখিনি দি দিম। অকণমান লৰাই লম, বেছি নহয়, তেতিয়া খাবলৈ টেষ্টটো বেছি ধুনীয়া হয়। এতিয়া এইখিনি এনেকৈ অকণমান হেৰি কৰি ললো 5 মিনিট মান হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই এনেকৈ থালি এখনত অকণমান পানী লৈছো আৰু পাপৰখন ইয়াতে এনেকৈ তিয়াই লম। এইখিনি দি দিম অলপ অলপকৈ। এতিয়া মই এইটো এনেকৈ কৰি ভালদৰে গোল কৰি লম। এতিয়া এইখিনি এনেদৰে মই হেৰি কৰি ললো গোল কৰি। এতিয়া মই কেৰাহীখন গৰম কৰি তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে লাহে লাহে দি দিম। এতিয়া এইখিনি এনেকৈ ভাজি ললো মই। হৈ গ'ল। এতিয়া মই এইখিনি এনেকৈ প্লেট এখনত কাঢ়ি ললো। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব।